हेलो गाइस, আজি আকৌ আইছো নতুন এটা প্ৰশ্ন লৈ। আপোনালোক সকলোলৈ তাৰ আগতে মোৰ ফালৰ পৰা হিয়া কৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। এতিয়া কথা হ'ল বিহুৰ বতৰ। আপোনালোকতো জানে বিহু আহিলে বিহুৰ ডান্স কৰিব মন যায়, সদায় মনটো বিহু বিহু লাগি থাকে। চ' মোৰো তেনেকুৱা অনুভৱ হৈ আছে মই অলপ বিহু ডান্স কৰিলে ভাল লাগিল। যিকে নহওক বিহু ডান্স কৰিলেতো নহ'ব, আমাৰ প্ৰশ্নটো জানিব লাগিবহে। চ' প্ৰশ্নটো আজিৰ অলপ বেলেগ ধৰণৰ প্ৰশ্ন হ'ব। যোৱা দুদিন আপোনালোকক দুটা চিৰিজ দিয়া হৈছিল, তাৰ আগতে দুটা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি দুটা ৰিজনিংছ দিয়া হৈছিল। আজিৰ প্ৰশ্নটো অলপ বেলেগ ধৰণে দিম বুলি ভাবিছোঁ। প্ৰত্যেক দিনে যদি একে ধৰণৰ প্ৰশ্ন দিয়া হয় তেতিয়াহ'লে আপোনালোকৰ ইণ্টাৰেষ্টটো কমি যাব আৰু সেইটোৰ মূল যিটো নীতি থাকে, নীতিটো আপোনালোকে খুব সহজেই ধৰি দিব আৰু মূল প্ৰশ্ন কৰাৰ কোনো ধৰণৰ মহত্ব নাথাকিব। চ' সেইকাৰণে ভাবিছোঁ আজিৰ প্ৰশ্নটো অলপ বেলেগকৈ দিম। চ' বেলেগকৈ প্ৰশ্নটো কেনেকুৱা হ'ব এতিয়া আপোনালোকক প্ৰশ্নটো স্ক্ৰীণত দেখাই দিয়া হ'ব। আপোনালোকে স্ক্ৰীণত অলপ ভালকৈ আপোনালোকে নিশ্চয় চাই আছে যে আমাৰ স্ক্ৰীণত প্ৰশ্নটো কেনেকুৱা ধৰণৰ, সংখ্যাৰ ক্ৰমটো কেনেকুৱা ধৰণৰ। গতিকে সম্পূৰ্ণ প্ৰশ্নটো আপোনালোকে ভালকৈ চাই লওক কেনেকৈ আহিছে। আৰু যোনটো ঠাইত আমাৰ প্ৰশ্নবোধক চিন দিয়া আছে, সেই প্ৰশ্নবোধক ঠাইত কি সংখ্যা হ'ব, জাষ্ট সেই সংখ্যাটো আপুনি SMS কৰি পঠাই দিব লাগিব। এতিয়া কথা হ'ল আপোনালোকতো জানে প্ৰশ্নটো ৰেণ্ডমলি যদি উত্তৰটো দি দিয়ে সেই উত্তৰ কিন্তু আমি মানি নলওঁ। উত্তৰটো মই এই প্ৰশ্নৰ উত্তৰটো কেনেকৈ দিব তাৰ আগতে মই সেই প্ৰশ্নাৱলী সম্পৰ্কে কিছু চৰ্তাৱলী আপোনালোকক জনাই দি আছোঁ। চৰ্তসমূহ হ'ব আগৰ দৰেই, এটা নম্বৰৰ পৰা মাত্ৰ এটা উত্তৰহে গ্ৰহণ কৰা হ'ব। দ্বিতীয় নম্বৰ চৰ্ত হ'ব আপোনাৰ উত্তৰটো যুক্তিসংগতভাৱে কিয় এইটো হ'ল, এই উত্তৰটো কিয় হ'ল আমাক বুজাই দিব লাগিব। যদি আপোনাৰ যুক্তিটো ঠিক হয় তেতিয়াহ'লেহে আপোনাৰ উত্তৰটো মানি লোৱা হ'ব। এনে এটা ৰেণ্ডমলি যদি আপোনালোকে পঠিয়াই দিয়ে সেইটো আমি সেইটো উত্তৰ মানি লোৱা নহ'ব। তৃতীয় নম্বৰ চৰ্ত হ'ব যদি আপুনি বিজয়ী হয় বুলি ঘোষণা কৰা হয়, আপোনাক যদি জনাই দিয়া হয় তেতিয়াহ'লে 1 ঘণ্টাৰ ভিতৰত আমি যিখিনি ডকুমেণ্টছ অৰ্থাৎ নথি পত্ৰ বিচাৰিম সেইখিনি আমালৈ পঠিয়াই দিব লাগিব। চতুৰ্থ নম্বৰ চৰ্ত হ'ব আপুনি এই প্ৰশ্নৰ উত্তৰটো অহাকালি অৰ্থাৎ 15 এপ্ৰিল 2020 চনৰ দুপৰীয়া 12 বজালৈকে থাকিব। তাৰপিছত যদি উত্তৰটো দিয়া হয় সেই উত্তৰটো গ্ৰহণ কৰা নহ'ব। এতিয়া উত্তৰটো কেনেকৈ পঠাই দিব, SMS কৰিব Q5 স্পেচ উত্তৰ এনচাৰ আৰু Q5 দি স্পেচ দি কেনে আপোনাৰ যোনটো উত্তৰ হ'ব সেই উত্তৰটো লিখি SMS কৰিব 8638010332। আকৌ কৈছোঁ 8638010332। আমি এই পৰিস্থিতি সাপেক্ষে এটা মৰ্মান্তিক পৰিয়ালৰ কাল্পনিক কাহিনী দাঙি ধৰিছোঁ, আপোনালোকে চাব পাৰে। ভিডিঅ' লিংকটো আপোনালোকক ডিছক্ৰিপশ্যনত দিয়া হ'ব। ভাল লাগিলে সেইটো আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ আহিম অহাকালি নতুন এটা প্ৰশ্ন লৈ। আপোনালোকে সদায় সজাগ হৈ থাকিব। ধন্যবাদ।